हेलो गाइस, আজি আমি গৈ আছো ঢেকীয়াখোৱা বৰ নামঘৰলৈ সেৱা এপাক ল'বলৈ। মোৰ লগত গৈ আছে এইফালে ভৱানী মামাৰ ছোৱালী আৰু এইফালে নানু আৰু এইফালে অকণিবা এইফালে দেউতা পঢ়ি আছে নানু কি হাই কৈ দিয়া যাম হাই ভৱানী বা আকৌ ভৱানী বা হাই কৈ দিয়া। আমাৰ আকৌ নানুৱে মাজে মাজে গান শুনি শুনি নাচি আছে আকৌ দেই। তাই মানে মাজে মাজে এণ্টাৰটেইনমেণ্ট কৰি আছে আৰু আমাৰ পেহীৰ মোবাইলটো কেলৈ লৈছা আজি নাখা। এতিয়া আমি আহি পাই গ'লোঁ। এতিয়া গাড়ীখন ৰখাই লৈছোঁ এইফালে। এতিয়া আমি যাম আৰু এয়া আমি এতিয়া আমাৰ খোজকাঢ়ি গৈ আছোঁ আগলৈ গাড়ীখন। এনেহে বলা ধুনীয়াকৈ সজাই থৈছে ন। ভিতৰলৈ সোমাই গৈ আছোঁ সেৱা এপাক ল'বলৈ। বহুত বেছিয়ে ভিৰ আছিলে চানডেৰ কাৰণে। অকণমান জেগা অলপ পোৱাৰ কাৰণে মই চাকি গছবিলাক জ্বলাই এতিয়া অকণমানে ৱেট কৰি আছিলোঁ। তেওঁ বেলেগ এটা জেগাত জ্বলাই আছে। চাকি জ্বলাই হৈ গ'ল। এতিয়া আমি পুখুৰী পালে আহিছোঁ। পুখুৰীত মাছ আছে বুলি কোৱাৰ কাৰণে আমি চাবলৈ আহিছোঁ। সেয়া আমি এনেই 2-3টামান দেখিছিলোঁ বাৰু। মই জুম কৰি দেখাব নোৱাৰিলোঁ, অলপ দূৰত আছিলে মাছটো। এতিয়া আমি যাবলৈ লৈছোঁ। বহুত বেছিয়ে গৰম পোৱাৰ কাৰণে গ'লে কুঁহিয়াৰ অকণমান খাই লওঁ বুলি কথাটো কৈ দিলোঁ। এতিয়া আমি কুঁহিয়াৰ খাই লওঁ আৰু আমাৰ আকৌ নানুৱে কুঁহিয়াৰ খোৱা নাই দেই। এনেকিছে কুঁহিয়াৰ ৰস খাই হৈ গ'ল। এতিয়া আমি গাড়ীত বহিলোঁ। এতিয়া গৈ আছোঁগৈ জাজিদাবাতে। এতিয়া সোমাই লৈছোঁ। ভাতটো খাই মেলি যামগৈ আৰু ৰাতিপুৱা খাই নগ'লোঁ কাৰণে পূৰা ভোক লাগিছে। সেইকাৰণে খাই যাওঁ বুলিয়ে হাজবেণ্ডে ক'লে। সেইটো কাৰণে সোমাই গ'লোঁ। হাত চাত ধুই পেলাই এতিয়া ভিতৰলৈ যাওঁ আৰু বহুত গৰম। খাবলৈ লৈছোঁ চিকেন হাজবেণ্ডে হাঁহৰ মাংস আৰু লোকেল চিকেন অৰ্ডাৰ কৰিলে। এতিয়া আমি খাই লওঁ আৰু পেট পূৰা ভৰাই লওঁ। এতিয়া খাই মেলি ঘৰলৈ গৈ আছোঁগৈ আৰু বাই বাই। আকৌ পুনৰ এটা নতুন এটা ভিডিঅ'ত আহি আছোঁ। বাই বাই।